নমস্কাৰ মিত্ৰসকল, ইউটিউব চেনেল অমৃতেশ্বৰ পুত্ৰালৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মিত্ৰসকল, আজি এটা সাধাৰণৰ মাজত থকা ভয়ংকৰ ভ্ৰমাত্মক ধাৰণাৰ বিষয়ে মই দুআষাৰ ক'ম। কাৰণ মই অত্যন্ত শৈশৱকালৰ পৰাই মা দেউতাৰ মুখত শুনিছিলোঁ যে চকু ভালে ৰখাৰ কাৰণে মাছ খোৱাটো অত্যন্ত প্ৰয়োজন। তাৰ পিছত মই যেতিয়া ক্ৰমাগতভাৱে কৈশোৰকাল পালোঁ, তেতিয়া অসংখ্য অগণিত মানুহৰ মুখতহে মই একেই কথা শুনা পালোঁ যে মাছ নাখালে চকু যাব, গতিকে মাছ খোৱাটো অনিবাৰ্য। তাৰপিছত ক্ৰমাগতভাৱে এলোপেথিক ডাক্তৰসকলৰ সান্নিধ্যত আহিব ধৰিলোঁ। তেওঁলোকেও এটাই কথা মানুহৰ ব্লাডত সোমাই দিলে যে মাছ নাখালে মানুহৰ চকু যাব, গতিকে চকুযোৰ ভালে ৰাখিবৰ কাৰণে মাছ খোৱাটো অনিবাৰ্য। তাৰপিছত বিভিন্ন আলোচনী সূত্ৰে, বিভিন্ন মেগাজিন সূত্ৰে সেই সময়ত যিবিলাক আলোচনী চলি আছিল, মেগাজিন চলি আছিল, সকলোতে অসংখ্য বুদ্ধিজীৱীৰ বা অসংখ্য স্বাস্থ্য তত্ত্ববিদৰ প্ৰবন্ধ পঢ়িলোঁ। সকলোৱে এটাই কথা যে মাছ মাংস আহাৰ কৰাটো শৰীৰ ৰক্ষাৰ কাৰণে অনিবাৰ্য। চকুৰ কাৰণে কেলছিয়াম থাকে মাছত, গতিকে সৰু মাছ বিশেষ কৰি অনিবাৰ্য। গতিকে এই ভ্ৰমাত্মক ধাৰণাবিলাকে আমাক কিমান ভয়ংকৰ ক্ষতি কৰিছে এই বিষয়ে কৈ একো লাভ নাই। কাৰণ আজিকালি পৰম পূজ্যপাঠ ৰাজীৱ দীক্ষিতজীৰ বক্তৃতাবিলাক শুনাৰ পিছত ৰামদেৱজী, বালকৃষ্ণ আদি বা অন্যান্য আয়ুৰ্বেদাচাৰ্য বিভিন্ন মহাপুৰুষে দিনে ৰাতি মানুহক টিভিৰ মাধ্যমত বা ইণ্টাৰনেটৰ মাধ্যমত যিবিলাক জ্ঞান দি আছে, আজি কিছু বছৰৰ ভিতৰত আয়ুৰ্বেদৰ যথেষ্ট জনসচেতনতাৰ ফলত মানুহে বহুত কথাই জনা হৈছে। কিন্তু যদিও জনা হৈছে, এতিয়াও অসংখ্য অগণিত কোটি কোটি এনেকুৱা মানুহ আছে এতিয়াও নিজৰ সন্তানক জবৰদস্তি কৰি মাৰপিট কৰিও মাছ খুৱায়, কাৰণ চকুযোৰ ভালে ৰাখিবই লাগিব। ময়ো সৰুতে যেতিয়া বিভিন্ন ধৰণৰ গ্ৰন্থ পাঠ কৰি স্বামী শিৱানন্দ সৰস্বতী মহাৰাজৰ ভাৰতীয় খাদ্য নীতি, যোগ বলে ৰোগ আৰোগ্য আদি অমৰ গ্ৰন্থবিলাক পাঠ কৰি মই যেতিয়া মাছ ত্যাগ কৰিছিলোঁ, তেতিয়া মোৰ মাৰ লগত অসংখ্য সংঘৰ্ষ হৈছিল। দেউতাৰ লগতো মোৰ বহু সংঘৰ্ষ। তাৰ বাহিৰে আত্মীয় স্বজনবিলাকৰ লগতো মোৰ এই সময়ত ভয়ানক সংঘৰ্ষ। প্ৰায় 15 পৰা প্ৰায় 20 বছৰ মোৰ সংঘৰ্ষ কৰোঁতে গৈছে নিজৰ ঘৰখনৰ লগত আৰু মোৰ আত্মীয় স্বজন বন্ধু বান্ধৱসকলৰ লগত, ওচৰ চুবুৰীয়াৰ লগত। কিমান ঠাট্টা বিদ্ৰূপ, কিমান বেভিচাৰ বাক্য মই নিজৰ আত্মীয় স্বজন বন্ধু বান্ধৱ নিজৰ ঘৰখনৰ পৰা এই খাদ্য সংক্ৰান্তত শুনিব লগা হৈছে, তাৰ কোনো অন্ত নাই, আদি অন্ত নাই। মই এইবিলাক কথাটো কোনো নকওঁৱেই, কাৰণ ক'ব লাগিলে চকুৰ পানী দি গোটেই পৃথিৱী ডুবি যাব এইবিলাক কাহিনী ক'ব লাগিলে। এতিয়া গম পালোঁ যে মোৰ ধাৰণাবিলাক সত্য আছিল, আৰু স্বামী শিৱানন্দ সৰস্বতী আদি লক্ষ কোটি মহাপুৰুষে, আয়ুৰ্বেদাচাৰ্য যোগাচাৰ্য মহাপুৰুষসকলে যিবিলাক কথা প্ৰচাৰ কৰি আহিছিল, এইবিলাক পৰম সত্য আছিল। বাস্তৱিক সত্য এইটো মিত্ৰসকল, আজি অনুকূল ঠাকুৰৰ এটা প্ৰবচন পঢ়িলোঁ, তাতেও গম পালোঁ অনুকূল ঠাকুৰেও একেই কথা কৈছে অন্যান্য মহাপুৰুষসকলৰ দৰে, যে চকু আচলতে ধ্বংস কৰাৰহে মূল কাৰণ হৈছে মাছ। মাছ আহাৰ, মাংস আহাৰ, কণী আহাৰ বা যিকোনো ধৰণৰ ফাষ্টফুড, যিকোনো ধৰণৰ জাংক ফুড, যিকোনো ধৰণৰ পৰিশীলিত খাদ্য বা আধুনিক যুগৰ যিমান ধৰণৰ খাদ্য আছে, পিজ্জা, বাৰ্গাৰ আদি বা মেগী আদি যিমান খাদ্য আছে, পেকেটিং খাদ্য, ডায়েৰী খাদ্য যিমান আছে, এইবিলাকে আচলতে মানুহৰ চকু, কিডনী, লিভাৰ, অন্ত্ৰ এইবিলাক অতি সোনকালে ধ্বংস কৰি পেলায়। মানুহৰ ভগৱানে প্ৰদান কৰা যিটো ব্যৱস্থাতন্ত্ৰ, সেই ব্যৱস্থাতন্ত্ৰটোক অপ্ৰাকৃতিকভাৱে প্ৰেছাৰ দিয়াৰ ফলস্বৰূপে এই গোটেই ব্যৱস্থাতন্ত্ৰ ধ্বংস হয়, বিশেষ কৰি চকু সোনকালে ধ্বংস হয়। আচল সত্যটো এইটো যে মানুহৰ যিটো ধাৰণা যে মাছ খালে চকু ভালে থাকিব, মাছ খালে চকু সোনকালে বেয়াহে হয়। কাৰণ মই মোৰ বন্ধুবিলাকৰ লগত চেলেঞ্জ লৈছিলোঁ এসময়ত, মোৰ আত্মীয় স্বজনৰ লগত এসময়ত মই চেলেঞ্জ লৈছিলোঁ যে মইতো মাছ নাখাওঁ, মই মেট্ৰিক দিয়াৰ প্ৰায় 4-5 বছৰ আগতে মাছ ত্যাগ কৰিছিলোঁ, গতিকে কাৰ চকু বেয়া হয় মই চাম। এতিয়া দেখা গ'ল যে মোৰ আত্মীয় স্বজনসকলৰ চবৰে চশমা, বন্ধু বান্ধৱবিলাকৰ প্ৰত্যেকৰে চশমা, ওচৰ চুবুৰীয়াবিলাকৰ চবৰে চশমা। মোৰতো জীৱনৰ প্ৰায় আধাতকৈ বেছি সময় গুচি গৈছে, এতিয়ালৈকে মই চশমা ল'ব লগা হোৱা নাই। কিছুমান ভয়ংকৰ কুচৰিত্ৰৰ কাৰণে মোৰ চকুৰ দৃষ্টিশক্তি আগতকৈ বহুত কমিছে, মই এই কথাটো অস্বীকাৰ নকৰোঁ, কাৰণ সত্য অস্বীকাৰ কৰা নাযায়। কিন্তু চকুত চশমা ল'ব লগা অৱস্থা মোৰ এতিয়াও হোৱা নাই। মইতো প্ৰায় আজি 40-45 বছৰ ধৰি, নাই বুলিলেও ধৰি লওক অন্ততঃ 40 বছৰ ধৰি ধৰি লওক মইতো সম্পূৰ্ণ নিৰামিষ আহাৰী হৈ আছোঁ, পূৰ্ণ নিৰামিষ আহাৰী। তেনেহ'লে চকুযোৰ ভালে ৰাখিবৰ কাৰণে আমি কি কি কৰিব লাগে, এনে এটা প্ৰশ্ন নিশ্চয় হ'ব। আমাৰ যিসকল আয়ুৰ্বেদাচাৰ্য যোগাচাৰ্য মহাপুৰুষ, তেওঁলোকে চকুযোৰ 100 বছৰলৈকে ভালে ৰাখিবৰ কাৰণে 1 নম্বৰ কথা, সদায়
মাটিত অন্ততঃ 1 ঘণ্টা আমি খোজকাঢ়িব লাগে, নাইবা সেউজীয়া ঘাঁহনিত অন্ততঃ 1 ঘণ্টা আমি খোজকাঢ়িব লাগে। এইটো বৰ্তমান যুগৰ ভয়ংকৰ অভিশাপ যে আমাৰ পাক্কা হৈ গৈছে সকলো চিমেণ্ট, সকলো টাইলছ। চিমেণ্টে যিমান ক্ষতি কৰিব চকুযোৰৰ, তাত কৰি 20 গুণ ক্ষতি কৰিব টাইলছে। টাইলছৰ বিষয়ে মই বেলেগ ব্যাখ্যান দিম। টাইলছে কিমান ডেঞ্জাৰাছ ক্ষতি কৰে মানুহৰ চকুৰ ওপৰত আৰু শৰীৰৰ ভিন্ন ভিন্ন অংগৰ ওপৰত বেলেগ ব্যাখ্যান দিম। গতিকে অন্ততঃ 1 ঘণ্টা পথাৰত হওক বা যেনেকুৱা কৰি নহওক কিয়, নিয়ৰ থকা পথাৰ যদি হয় বা মাটি যদি হয়, তেনেহ'লে তাতে অন্ততঃ খোজকাঢ়িব চেষ্টা কৰা উচিত। চকুযোৰ 100 বছৰলৈকে ভালে ৰখা এইটো এটা অমোঘ কথা। এইটো প্ৰাকৃতিক চিকিৎসকসকলেও কোৱা কথা। 2 নম্বৰ কথা, আমলখি ৰস। আমলখি ৰস আমি বটলত কিনিবও পাওঁ, বিভিন্ন কোম্পানীয়ে এইটো প্ৰিজাৰ্ভেটিভ দি কিনে 6 মাহৰ কাৰণে থৈ দিয়ে। সেইটো নাখাই কিনে যদি বতৰৰ আমলখি যদি খাই থাকোঁ অন্ততঃ দিনত 1 বা 2টা কৰি, এইটো সদায় নাপায়, তথাপি যেতিয়া নাপায় তেতিয়া তাক আচাৰ বনাই থৈ দিব পাৰি, তেনেহ'লে চি ভিটামিনৰ অভাৱটো পূৰণ কৰিবহি, নেমু টেঙাত কৰি 20 গুণ চি ভিটামিন দিবহি আৰু চকুযোৰ অন্ততঃ 100 বছৰলৈকে ঠিকে থাকিব। আমলখি যোনে যেনেকুৱা ৰূপত খায়, চাটনি কৰি খাব পাৰে, আচাৰ কৰি খাব পাৰে বা টাটকা পালে টাটকা খাব পাৰে, আৰু যোনে একো নাপায় সি পতঞ্জলি বা কিবা কোম্পানীৰ পৰা আমলা জুইচ কিনি আনিও খাব পাৰে। কিন্তু বেষ্ট হৈছে একদম সতেজ আমলাটো বেষ্ট। 3 নম্বৰ, আয়ুৰ্বেদত এটা ঘৃত আছে, এইটো হৈছে ত্ৰিফলা আদি ঘৃত। যাৰ চকুৰ গোলমাল হৈছে বা দৃষ্টিশক্তি যাব ধৰিছে, সি গাখীৰৰ লগত পুৱা আধা চামুচ বা গধূলি আধা চামুচ ত্ৰিফলা আদি ঘৃতটো মিলাই খাব পাৰে। ত্ৰিফলা আদি ঘৃতটো ত্ৰিফলাৰ পৰা সাৰ কাঢ়ি তাৰ লগত বিভিন্ন বিভিন্ন বনৌষধি দি কিনে ত্ৰিফলা আদি ঘৃত বনাইছে। এইটো 3 নম্বৰ। 4 নম্বৰ, ঘিউ, বৈদিক ঘিউ। যিটো ঘিউ মানুহে বজাৰত যিটো ঘিউ কিনি আনে সেই ঘিউ নহয় দেই, সেই ঘিউ কিন্তু চকুৰ পৰা লিভাৰলৈকে গোটেই কিন্তু ধ্বংস কৰিব। কাৰণ সেইবিলাক ঘিউত নানান ধৰণৰ জীৱ জন্তুৰ চৰ্বি মিলাই, জাৰ্চি গৰুৰ পৰা বা বৰ্ণশংকৰ গৰুৰ গাখীৰৰ লগত নানান ধৰণৰ জীৱ জন্তুৰ চৰ্বি মিলাই, আলু কচু বিভিন্ন বস্তু মিলাই কিনে এই ঘিউবিলাক বনায়। গতিকে বজাৰৰ কোনো ঘিউ নহয়, একদম দেশী গাইৰ, শুদ্ধ দেশী গাইৰ যদি গৌশালা যদি পায়, তাৰে পৰা আপোনালোকে পইচা বেছি কৰি দি কিনে বৈদিক ঘিউ যদি আনিব পাৰে, মইতো কুৰিয়াৰত আনো। বৈদিক ঘিউ বনোৱা পদ্ধতি সংক্ৰান্তত মই এটা মোৰ ভিডিঅ' দি থৈ দিছোঁ, গতিকে আজি ইয়াতে সময় নহ'ব। বৈদিক পদ্ধতিত ঘিউ বনালে যথেষ্ট মেহনত আছে, গতিকে তাৰ দামো আছে সেই অনুপাতে। গতিকে এনেকুৱা ঘিউ যদি অন্ততঃ ডেইলি 1 চামুচ কৰি খাব পাৰে, খুব বেছি 3 চামুচ, তেনেহ'লে চকুযোৰ 100 বছৰলৈকে ঠিকে থাকিব। এইটো অনুকূল ঠাকুৰে কৈ থৈ গৈছে। আৰু শৰীৰৰ প্ৰত্যেকটো অংগ পতংগ 100 বছৰলৈকে ঠিকে থাকিব, বিশেষ কৰি চকু। তাৰপিছত হৈছে গৌমূত্ৰ। যদি গৌমূত্ৰ অৰ্ক নহয় দেই, গৌমূত্ৰ এটা আছে, এইটো পঞ্চগব্য প্ৰতিষ্ঠানবিলাকে বনায়, তাতে গৌমূত্ৰ শোধন কৰি তাৰ লগত আৰু 2-এটা বনৌষধি দিয়ে। সেইটো পুৱা গধূলি যদি চকুত যদি দিব পাৰে, অলপতে মই এটা ভিডিঅ' বনাইছোঁ গৌমূত্ৰৰ ওপৰত, তেনেহ'লে চকুৰ গ্লুক'মাৰ পৰা যিমান ডেঞ্জাৰাছ বেমাৰ আছে চব বেমাৰৰ পৰা চকুযোৰ বাচি থাকিব। যদি কাৰোবাৰ ভয়ংকৰ বেমাৰ হৈছে, কেটেৰেক্ট হৈছে, অতি সোনকালে ভাল পাব। মই দি আছোঁ, মোৰ ল'ৰাকো দি আছোঁ, আৰু 100 বছৰলৈকে চকুযোৰ ভালে থাকিব। গ্লুক'মাৰ দৰে ভয়ংকৰ বেমাৰো শুদ্ধ গৌমূত্ৰ দিয়াৰ ফলত, একদম তাৰমানে যিটো সতেজ গৌমূত্ৰ সেইটো দিয়াৰ ফলত ভাল হৈ যোৱা প্ৰমাণ মোৰ হাতত আছে। যদি কোনোবাই বিচাৰে মই প্ৰমাণ দিম। তাৰপিছত চকুযোৰ ভালে ৰাখিবৰ কাৰণে আৰু এটা অমোঘ উপায় হৈছে ৰাতিপুৱা উঠি চকুত পানী মাৰা। ৰাতিপুৱা উঠি কিনে পানী মাৰা বিধান দিছে, ৰাজীৱ দীক্ষিতজীৰ ভিডিঅ'বিলাক চাব। প্ৰথমতে মুখত 3 মকা পানী ভৰাব লাগে, এনেকুৱা কৰি পানী ভৰাই তাৰপিছত উশাহটো বন্ধ কৰি, কুম্ভক বুলি কয়, চকুত যিমান পাৰে পানী মাৰিব লাগে। আস্তে 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 চকুত মানে কষ্ট নোপোৱা কৰি উশাহটো বন্ধ কৰি মুখত এনেকৈ পানীৰ ভৰাই 21 বাৰ অন্ততঃ পানী মাৰিব লাগে। ন্যূনতম 21 বাৰ চকুত পানী মাৰিব লাগে। দুপৰীয়াও এবাৰ মাৰিব পাৰে, গধূলি এবাৰ মাৰিব পাৰে। দিনটোত 3-4 বাৰ এনেকুৱা কৰি মুখত পানী ভৰাই দম বন্ধ কৰি চকুত পানী মাৰিলে চকুযোৰ অন্ততঃ 100 বছৰলৈকে ভালে থাকিব। এইটো আয়ুৰ্বেদৰ এটা বিৰাট ডাঙৰ কথা। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে ত্ৰাটক। ৰাতিপুৱা সূৰ্যৰ ফালে চাই কিনে যদি অন্ততঃ 5 মিনিট সময় যদি ত্ৰাটক কৰিব পাৰে, ত্ৰাটকৰ ওপৰত মই ভিডিঅ' দি থৈ দিছোঁ, আপোনালোকে চাব। সৰ্বসিদ্ধিৰ সিংহৰ দ্বাৰ ত্ৰাটক। চকুৰ পিনে এনেকুৱা কৰি এক পলে চাই থাকিব লাগে, চকুৰ দুটা বন্ধ কৰিব নালাগে। ত্ৰাটক বিভিন্ন ত্ৰাটক আছে, কিন্তু সূৰ্য ত্ৰাটকটো বিশেষভাৱে ভাল। চকু একদম 100 বছৰলৈকে আৰোগ্য হৈ থাকিব সূৰ্যৰ ত্ৰাটকৰ ফলস্বৰূপে। সূৰ্যৰ পিনে চাই থকাটো এনেও চকুৰ কাৰণে খুব ভাল, কিন্তু এইটো ৰাতিপুৱা কৰিব লাগিব, অন্য সময়ত নহয়। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা, সেইটো হৈছে আকাশ আৰু পথাৰ। সদায় অলপ সময় দূৰৰ আকাশৰ পিনে চাব লাগে। যিমান দূৰৰ আকাশৰ পিনে চাব পাৰি সিমানে চকুৰ কাৰণে ভাল। দূৰৰ পথাৰৰ পিনে যদি চাব পাৰোঁ সদায়, বিশেষ কৰি যি পথাৰত গৰু চৰি আছে, এনেকুৱা ধৰণৰ পথাৰ যদি সদায় দৰ্শন কৰিব পাৰোঁ, সেউজীয়া গছ গছনি সদায় যদি দৰ্শন কৰোঁ, দূৰৰ আকাশ, দূৰৰ দিক দিগন্ত বা দূৰৰ
দিক চক্ৰবাল ৰেখা যদি কিছু সময় যদি সদায় অন্তৰত চাব পাৰোঁ চকুযোৰৰ কাৰণে অত্যন্ত ভাল। চকুৰ স্নায়ু বহুত বল পাব, 100 বছৰলৈকে চকুযোৰ ভালে থাকিব। তাৰপিছত গুৰুত্বপূৰ্ণ বস্তু হৈছে ত্ৰাটক ক'লোঁ, গৌমূত্ৰ ক'লোঁ, ঘিউ ক'লোঁ, ত্ৰিফলা চূৰ্ণ ক'লোঁ। এতিয়া শেষটো হৈছে মোবাইল ৰেডিয়েশ্যন। যিমান মোবাইল ৰেডিয়েশ্যনৰ পৰা দূৰত থাকিব পাৰিব চকুযোৰ সিমান সোনকালে ভালে ৰাখিব পাৰিব। যদি দিনটোত মই যদি 8 ঘণ্টা 10 ঘণ্টা বা 16 ঘণ্টা 18 ঘণ্টা মোবাইল ৰেডিয়েশ্যনৰ মাজত থাকোঁ, তেনেহ'লেতো চকু আৰু হাজাৰ নিয়ম সদাচাৰ পালন কৰক, চকু ধ্বংস হোৱাটো নিশ্চিত। গতিকে যিমান পৰা যায় মোবাইল ৰেডিয়েশ্যনৰ পৰা দূৰত থাকিব। মোবাইলৰ পিছফালে গোবৰৰ চিপ এটা ওলাইছে আজিকালি, পঞ্চগব্য প্ৰতিষ্ঠানবিলাকত অৰ্ডাৰ দিলে পাব। তাতে যদি সেইটো লগাই দিয়া যায় তেনেহ'লে মোবাইল ৰেডিয়েশ্যন 98% পৰ্যন্তই মোবাইল ৰেডিয়েশ্যন ৰিডিউচ কৰিব। এইটো বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈ গৈছে। সেই চিপটো যদি লগাব পাৰে, প্ৰত্যেক ছমাহৰ মূৰে মূৰে কিন্তু বদলাব লাগিব কিন্তু গোবৰ চিপটো, তেনেহ'লে ৰেডিয়েশ্যনৰ পৰা প্ৰায় 98% পৰ্যন্ত মোবাইল ৰেডিয়েশ্যনৰ পৰা বাচিব পাৰিব। যিমান কম ব্যৱহাৰ কৰিব পাৰে সিমানে মংগল, চকু দুটা যদি বাচাব বিচাৰে। কাৰণ চকু মোবাইলৰ ৰেডিয়েশ্যনে শৰীৰৰ যিমান অংগ তাৰ ভিতৰত চকুৰ ওপৰত চবচে ডেঞ্জাৰাছ ক্ষতি কৰে মোবাইল ৰেডিয়েশ্যন। গতিকে মিত্ৰসকল, চকুৰ বিষয়ে মই যিকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা সেইকেইটা মই ক'লোঁ। পানী খাব লাগে অন্ততঃ দিনত 6 গিলাচ, গৌমূত্ৰ পান কৰিব লাগে, ৰাতিপুৱা উঠি গৌমূত্ৰ পান কৰাটো অত্যন্তই ভাল। তাজা গৌমূত্ৰ হ'লে খুবেই ভাল, তাজা গৌমূত্ৰ নাপালে গৌমূত্ৰ খাব পাৰে। আৰু চকুৰ কাৰণে কিছুমান বিশেষ শাক আছে, সেই বিশেষ শাকবিলাক পুনৰবাদী শাকটো লিভাৰৰ কাৰণেও ভাল, চকুৰ কাৰণেও বিৰাট ভাল। ব্ৰাহ্মী ঘৃতটো খাব পাৰে, ব্ৰাহ্মী ঘৃতটো মস্তিষ্কৰ কাৰণেও ভাল, চকুৰ কাৰণেও অত্যন্ত ভাল। ঠিক তেনেকৈ অৰ্জুন আদি ঘৃত বুলি এটা ঘৃত আছে, সেইটো হাৰ্টৰ কাৰণেও ভাল, চকুৰ কাৰণেও ভাল। যদিও সাধাৰণতে হাৰ্টৰ কাৰণে ভাল বুলি এইটো মানুহে জানে, অৰ্জুন আদি ঘৃতটো চকুৰ কাৰণেও ভাল। গতিকে এই ধৰণৰ নীতি নিয়মবিলাক যদি আমি পালন কৰি থাকোঁ, চকুযোৰ অন্ততঃ 90-100 বছৰলৈকে ভালে ভালে থাকিব। আৰু চকুৰ দৰে ডাঙৰ সম্পদ বৰদান আৰু পৃথিৱীত একোৱেই নাই। যদি চকু গ'ল তাৰমানে তাৰ জীৱনটোত চব গ'ল, তাৰমানে সেই ভগৱানে দিয়া পৃথিৱীখন আৰু দেখা নাপাব, তাৰমানে জীৱনটো অন্ধ। আমি হেম বৰুৱাৰ কথা সকলোৱে শুনিছোঁ। হেম বৰুৱাৰ দৰে অধ্যয়নশীল ব্যক্তি অত্যন্ত বিৰল। পাৰ্লিয়ামেণ্টেৰিয়ান হেম বৰুৱাৰ কথা কৈছোঁ। তেওঁ যেতিয়া কিতাপ পঢ়িব নোৱাৰা হ'ল তেতিয়া তেওঁ হুক হুক কৰি কান্দিছিল। আৰু তেওঁৰ সেই দৃশ্যবিলাক দেখি কিনে তেওঁৰ পত্নী অনু বৰুৱাই মৰ্মঘাতী শোক পাইছিল। কাৰণ যিজন ব্যক্তি কিতাপেই যিজন ব্যক্তিৰ প্ৰাণ আছিল, কিতাপৰ পোকা আছিল, সেইজন ব্যক্তি যেতিয়া কিতাপ পঢ়িব নোৱাৰা হ'ল, তেওঁৰ দৰে ডেঞ্জাৰাছ ভয়ংকৰ দুৰৱস্থাৰ কাৰ হ'ব পাৰে। তেওঁ ভগৱানে সেইটো কাকো নকৰক, কাৰণ সেইটো মই তেওঁৰ জীৱনীত পঢ়িছিলোঁ, মই খুব দুখ পাইছিলোঁ তেতিয়া। আৰু মোকো ভগৱানে সেইটো নকৰক, কাৰণ ময়ো কিতাপৰ পকাই হয়। গতিকে সকলোৱে চকুযোৰৰ যত্ন লওক, আয়ুৰ্বেদোক্ত উপায়বিলাক, প্ৰাকৃতিক চিকিৎসাৰ উপায়বিলাক গ্ৰহণ কৰক, বৈদিক ৰসায়নবিলাক, আয়ুৰ্বেদিক ৰসায়নবিলাক সকলোৱে গ্ৰহণ কৰক, সদায় নাম ধ্যান কৰক। কাৰণ সদায় নাম ধ্যান কৰা ব্যক্তিৰ চকুৰ দৃষ্টিশক্তি অত্যন্তই প্ৰবল হয় বুলি মহাপুৰুষসকলে বিশেষভাৱে কৈ থৈ গৈছে। নাম ধ্যান সদায় কৰিব লাগে, ইয়াতে ভ্ৰূমধ্যত দৃষ্টি দি কিনে সদায় নাম ধ্যান কৰিব লাগে। মন যদি ইয়াতে থাকে, যিমানে গভীৰ নাম ধ্যান কৰা যায় সিমানে চকু স্নায়ু সিমানে বল পায়। গতিকে আজি বেছি কথা নকওঁ, ইয়াতে আজিলৈ এৰিছোঁ। আশা কৰোঁ আপোনালোকে লাইক কৰিব, ভাল পাব। আৰু যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে মোক নিশ্চয় মেছেজ দি দিব যে মহন্ত দা এইখিনি আপোনাৰ কিবা ইয়াৰ কিবা ভুল হ'ল নেকি। ভাল পালেও ভিডিঅ' কমেণ্ট বক্সত আহি কিনে ভাল পোৱা বুলি ক'ব, শ্বেয়াৰ কৰিব আৰু নতুনবিলাকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।